গাইজ গুড মৰ্ণিং। ৰাতিপুৱা আহিলোঁ আপোনালোকৰ মাজত। আপোনালোকে ভালে আছেনে? ৰাতিপুৱা চাহ বহাই দিছোঁ। চাহৰ আগতে কাম কৰি ল'লোঁ, বিছনা পাতি ঝাৰি ল'লোঁ, বিছনাবিলাক ঝাৰি ল'লোঁ কাৰণ যাব ওলাইছোঁ অলপ গাঁৱত, কাম আছে সেইকাৰণে কাম কৰি লওঁ আগত। চাহ তাহ খোৱা নাই, কাঁহী বাতিবিলাক ধুম, তাৰপিছত চাহ বনাম, ৰুটি বনাম, ল'ৰা থাকিব তাৰ কাৰণে ভাত চাত বনাম। তেনেহ'লে ব্লগটো আপোনালোকে চাই থাকক। ৰুটি বনা হৈ গ'ল মোৰ। ৰুটি আৰু মাছৰ চৰচৰি আছে, এইটো দিয়ে খাব হাজবেণ্ডে, আৰু ৰুটি বনাই আছোঁ। ইমান জল্দি কামো নহয়, তাড়াহুড়া কৰি আছোঁ। জল্দি কাম কৰিলে মানে ওলট পালট হয়, তথাপি কৰি আছোঁ। এইপিনে চাহও হৈ গ'ল, চাহটো খাই লওঁ, তাৰপিছত আহি আছোঁ। গোটেই কাম শেষ হৈ গ'ল আৰু ৰন্ধা বঢ়া কৰিলোঁ। এতিয়া ৰেডি হ'ম, তেনেহ'লে বলক। ভাত বনালোঁ, লগতে চব্জি আছে। মাছৰ চব্জি আছে ৰাতিৰে, এইটোৱে আছে, এইটোৱে হ'ব। ল'ৰা নাই, টিউশ্যনত গৈছে। আৰু মই একদম চিম্পুল ৰেডি হ'ম, এটা চুইজাৰ পিন্ধি ল'ম। আৰু এইকেইটা লৈছোঁ মোৰ ভাগিনীৰ কাৰণে। এইটো হৈছে আৰিফা, ভাগিনীৰ কাৰণে লৈছোঁ এটা ফৰক, আৰিফাৰ কাৰণে এটা ফৰক লৈছোঁ, আৰু এটা মেখেলা চাদৰ লৈছোঁ। আৰু ডাঙৰ ভাগনী, দুটা ভাগনীৰ কাৰণে এটা লৈছোঁ ফৰক আৰু এটা মেখেলা চাদৰ। আৰু এইটো এটা ব্লাউজ লৈছোঁ, এটা কাণৰ লৈছোঁ। তেনেহ'লে ৰেডি চেডি হওঁ। ঘৰৰ কাম শেষ হৈ গ'ল, ৰেডি হ'লোঁ। আৰু এইবিলাক হৈছে নাৰ্চাৰীৰ পৰা গছ লৈছোঁ, বহুত বিচৰা হৈছে, পোৱা নাই, পিছত কিনিয়ে ল'লোঁ নাৰ্চাৰীৰ পৰা। আৰু হাজবেণ্ডো আহিছে, থিয় হৈ আছে, মই যাম এতিয়া। ল'ৰাক থৈয়ে গ'লোঁ, তাৰ এক্সাম ঘৰতে পঢ়োঁ, সেইকাৰণে পঢ়া শুনাৰ কাৰণে থৈ গ'লোঁ। আৰু দেখিছেনে কিমান ধুনীয়া গ্ৰীণ ভিউ। আহি আছোঁ প্ৰায়, সেইকাৰণে ভাল লাগে, চাবলৈ পাওঁ। মাজে মাজে আহিয়ে থাকোঁ আৰু ডেইলিতো অহা হৈয়ে আছে। তেনেহ'লে আপোনালোকে ব্লগটো শেষলৈকে চাই থাকক। সকলোৱে মৰিচ এইবিলাক বুনিছে, দেখিছেনে? এইবিলাক হৈছে মৰিচৰ তাল। আৰু ওলট পালটকৈ গৈ আছোঁ, ৰাস্তাবিলাক বেলেগকৈ, ইমান ধূলি নহয়, সেইকাৰণে মাথাউৰি তলদি গৈ আছোঁ। আৰু আহি পালোঁ, আহি পেলাই মৰিচ তুলিব আহিছোঁ নহয়, খেতত নহয়, ঘৰতে মৰিচ তুলি আছোঁ, কাৰণ শহুৰে লৈ আহিছে। এইবিলাক মৰিচৰ তাল কৰিছে, মই আহি কামো কৰিলোঁ, আবাৰ এইবিলাক তুলি আছোঁ, কাৰণ সকলোৱে কাম কৰি আছে, এটা নহয় আন এটা কাম কৰি আছে। আৰু ইমান মৰিচ শুকাই দিছে, ইমান জলকীয়া শুকাই দিছে নহয়। আমি মৰিচ বুলিয়ে কওঁ ঘৰত, সেইকাৰণে মৰিচে ক'লোঁ। জলকীয়াবিলাক শুকাই দিছে। আৰু হাজবেণ্ডে কাম কৰি আছে চেল্ফ হেল্প গ্ৰুপৰ। আৰু গাঁৱত ইমান কাম নহয়, সকলোৱে এটা নহ'লে আন এটা কাম কৰিয়ে আছে। ময়ো আহি অলপ কৰি দিলোঁ, অলপ জলকীয়া এইবিলাক এৰাই দি আছোঁ। ব্লগটো আপোনালোকে শেষলৈকে চাব, লাইক শ্বেয়াৰ কৰিব। নতুন ব্লগ জনাই চাই প্লিজ এটাকৈ ছাবস্ক্ৰাইব মাৰি দিব। হাই গাইজ, গাঁৱত ইমান কাম নহয়, এয়া কাম কৰি আছে মোৰ জা শাহু, সকলোৱে কাম কৰি আছে। আৰু ময়ো অলপ মৰিচ লগে অলপ তুলি দিলোঁ, কাৰণ মৰিচৰ তাল কৰে নহয়, সেইকাৰণে মৰিচ লৈ আহিছে শহুৰে। তাৰপিছত এয়া ঘূৰা ফুৰা কৰি আছোঁ, আৰু চেল্ফ হেল্প গ্ৰুপৰ কামত আহিছোঁ। চেল্ফ হেল্প গ্ৰুপৰ গছ গৰা কাম আছিল, সেইকাৰণে আহিছিলোঁ। এতিয়া কাম হ'ল, যাম, ভাতকেইটা খাই যাম। কিবা বনাইছে নাজানো, ভাত নোখোৱাকৈতো যাবই নিদিব। তেনেহ'লে ব্লগটো কিন্তু আপোনালোকে শেষলৈকে চাই থাকক। আৰু কেইটামান শাকো ল'ম, যাৰ গছৰ পৰা ডেইলি আহি লওঁ, মই লৈ যাম।
এতিয়া হাজবেণ্ডে ভাত খাই আছে, ময়ো ভাত খাম। এইবিলাক দিছে, শাক ভাজি বনাইছে, বেঙেনা চাটনি বনাইছে, আলু চাটনি বনাইছে, কণী ভাজিছে, শুকান মাছৰ চব্জি বনাইছে, ধুনীয়া ধুনীয়া বনাইছে। খোৱা দোৱা হৈ গ'ল, এতিয়া যাব ওলাইছোঁ আৰু এয়া শাক চাক ল'লোঁ। তেনেহ'লে বলক ঘৰত গৈ দেখাই আছোঁ। ঘৰত আহিলোঁ, আহি পেলাই চাওঁ ল'ৰা গা ধুই আছে আৰু এয়া কাঁহী বাতি, ইমান বৰ কাঁহী বাতি ধুই ল'ম। ইমান নাই, অলপখিনি আছে। চাও আছে, অলপ গৰম কৰিলোঁ, খাম। আজি এটা কামে দুটা কাম হ'ল শহুৰৰ ঘৰত, কাৰণ ৰেচন কাৰ্ডৰ চাউলো আহিছে, এয়া লৈ আহিলোঁ। চাউল লৈ আহিলোঁ, লগতে শাক চাক লৈ আহিলোঁ। এইটো হৈছে মৰিচ, জলকীয়া লৈ আহিলোঁ, কেঁচা আৰু লাল দুটা মিক্স কৰি লৈ আহিছোঁ। আৰু এইটো হৈছে শাক, দুই ধৰণৰ শাক, বটীয়া শাক আৰু এইটো হৈছে লাই শাক লৈ আহিলোঁ। গাঁৱত গ'লেতো এইবিলাক বস্তু লৈ আহোঁ। তেনেহ'লে আহি আছোঁ, গা পা ধুম, কাপোৰ কানি ধুম। গা পা ধুলোঁ, ধোৱা হৈ গ'ল। তাৰপিছত এয়া কাপোৰ কানি ধুই মেলি দিলোঁ, কাৰণ ইমান বালি গাঁৱত নহয়। আমাৰ ইয়াতে বালি বতাহ, আৰু গাঁৱততো জানে আপোনালোকে কেনেকুৱা বালিৰে জেগা হয় সেইবিলাক। তাৰপিছত গা পা ধোৱা হ'ল। এতিয়া খাবলৈ নাই আৰু, কিন্তু এটা ধুনীয়া বস্তু আছে, মধুৰিআম লৈ আহিছোঁ, সেইটো খাম এতিয়া। তেনেহ'লে চাওক, এইবিলাক লৈ আহিছোঁ গাঁৱৰ পৰা। আৰু জলকীয়াটো লৈ আহিছোঁ, গুড়ি মৰিচ আৰু নিমখ। এতিয়া সানি সানি খাম। খাবলৈ আৰু একো নাই, সেইকাৰণে মধুৰিআমে খাই আছোঁ, জ্বলা আৰু এনেকুৱা দিনত খাবলৈ মন যায় ন। মধুৰিআমবিলাক ঘৰতে লৈ আহিলোঁ, কাৰণ বাহিৰত ইমান বালি নহয়, বতাহ উঠিছে। মধুৰিআম বিচনাতে লৈ আহিলোঁ, ল'ৰাও খাব, ময়ো খাম। আৰু বলকটো আৰু বেছি ডাঙৰ নকৰোঁ, ডাঙৰ হৈ গ'ল। মই মধুৰিআমকেইটা খাওঁ, তেনেহ'লে আপোনালোকক বিদায় জনাওঁ। ইয়াতে শেষ কৰিলোঁ, বাই বাই। আকৌ নেক্সট ব্লগত আহি আছোঁ।